Hello everyone, I am Manish. আৰু আজি আমি আলোচনা কৰিম ক্লাস 9ৰ এটা প্ৰথম চেপ্টাৰটো। এতিয়া চাবা ক্লাস 9ৰ প্ৰথম চেপ্টাৰটো আমি আলোচনা কৰাৰ আগতে দুটামান কথা পাতি লম। হেতু হল ক্লাস 7, ক্লাস 7ত দুটা চেপ্টাৰ আছে, ক্লাস চেপ্টাৰ 1 আৰু চেপ্টাৰ 9। চেপ্টাৰ 1 আৰু চেপ্টাৰ 9 প্লাস তোমাৰ ক্লাস 6ত আছে চেপ্টাৰ 2, চেপ্টাৰ 4 and চেপ্টাৰ 5। ভালকে চালে তোমালোকে দেখা পাবা ক্লাস 6তো আছে 7তো আছে আৰু প্লাস ক্লাস 9তো আছে। এইটোতো আছে কি জানি মই চোৱা নাই। ক্লাস 9ৰ হল প্ৰথম চেপ্টাৰ। এতিয়া এই চেপ্টাৰ কেইটাৰ কথা মই এই কাৰণে ক'লো যে প্ৰত্যেকটো চেপ্টাৰতে এনেকুৱা মানে বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে, যিকিটা বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে সেই বিষয়কেইটা এটাই হয়। মানে ক্লাস 9ৰ চেপ্টাৰ 1ত যেটো বিষয় আলোচনা কৰিছে সেইটো হল সংখ্যা প্ৰণালী। সংখ্যা প্ৰণালী, এটোক নাম্বাৰ সিস্টেম বুলি কয় ইংৰাজীত কয় নাম্বাৰ সিস্টেম। এতিয়া এই চেপ্টাৰটোৰ গুৰুত্ব ক্লাস 9ৰ যদিও চেপ্টাৰটো হয় কিন্তু ক্লাস 6তো লাগিব, ক্লাস 7তো লাগিব। গতিকে যিসকল ল'ৰা ছোৱালী ক্লাস 6ত পঢ়ে তেওঁলোকৰ কাৰণে এটো খুব মানে কামত লাগিব, ক্লাস 7ৰ কাৰণে কামত লাগিব, ক্লাস 9ৰ কাৰণেও কামত লাগিব। এতিয়া ক্লাস 6, 7 আৰু 9। এতিয়া আমি চাম ক্লাস 6, 7, 9ত এতিয়া আমি এই চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম, নাম্বাৰ সিস্টেম। যিসকলে ক্লাস 6ত পঢ়া তেওঁলোকে চাব পাৰা ভিডিওটো, ক্লাস 7 সকলৰ আৰু ক্লাস 9 সকলৰে কাৰণে কামত লাগিব। ক্লাস 6ত প্ৰথমতে আমি আৰম্ভ কৰিম সংখ্যা প্ৰণালীত থকা সংখ্যাসমূহৰ কথা। সংখ্যা প্ৰণালীৰ ভিতৰত আহিব নাম্বাৰ সিস্টেম। এই নাম্বাৰ সিস্টেমত আমি সংখ্যা প্ৰণালীত কি কি সংখ্যা পাওঁ তাৰ বিষয়ে আজি আলোচনা কৰিম। সংখ্যা প্ৰণালীত আমি পোৱা প্ৰথম সংখ্যাটো হল ফাৰ্ষ্ট হল এটোক আমি নেচুৰেল নাম্বাৰ বুলি কওঁ। নেচুৰেল নাম্বাৰ আৰু অসমীয়াত ইয়াক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। স্বাভাৱিক সংখ্যা বুলি ইংৰাজীত ইয়াক নেচুৰেল নাম্বাৰ বুলি কোৱা হয় আৰু অসমীয়াত স্বাভাৱিক সংখ্যা বুলি কয়। আমি আজি আলোচনা কৰিম সংখ্যাসমূহৰ বিষয়ে। এতিয়া স্বাভাৱিক সংখ্যা বুলি কওঁতে কোনবিলাক সংখ্যাক বুজোৱা হয়? তোমালোকে ক্লাস 9ৰ যেটো অনুশীলনী 1.1 আছে তাতে প্ৰথম প্ৰশ্নটো চাব পাৰা যে শূন্য বা 0 এটা স্বাভাৱিক 0 বা 0 এটা স্বাভাৱিক সংখ্যা হয়নে নহয়? এতিয়া তোমালোকে চাব পাৰা ক্লাস 9ৰ যেটো প্ৰথম চেপ্টাৰ হয়, প্ৰথম চেপ্টাৰৰ 1.1 অনুশীলনীত যেটো প্ৰথম প্ৰশ্ন আছে যে 0 এটা স্বাভাৱিক সংখ্যা হয়নে নহয়। তুমি কেতিয়া গম পাবা স্বাভাৱিক সংখ্যা হয়নে নহয়? তুমি কেতিয়া গম পাবা যেতিয়া তুমি স্বাভাৱিক সংখ্যাৰ বিষয়ে জানিবা, কাক স্বাভাৱিক সংখ্যা বুলি কয়, কোন কেইটা সংখ্যাক স্বাভাৱিক সংখ্যাৰ ভিতৰত ধৰা হয়, সেইখিনি জানিলেহে তুমি এই প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিবা। অকল ক্লাস 9ত বুলিয়ে নহয়, ক্লাস 6তো এনেকুৱা ধৰণৰ প্ৰশ্ন দেখা যায়, সুধিব পাৰে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হয়। ক্লাস 6ত প্ৰশ্ন আহে, ক্লাস 7তো আহে। সো আমি এই চেপ্টাৰটো সকলোৰে কাৰণে ইম্পৰ্টেণ্ট হয়, গতিকে তোমালোকে ধুনীয়াকৈ মন দি চাবা। এতিয়া আমি আলোচনা কৰিম স্বাভাৱিক সংখ্যা কাক বোলে বা কোনবিলাক সংখ্যাক স্বাভাৱিক সংখ্যাৰ ভিতৰত ধৰা হয়। এটা স্বাভাৱিক সংখ্যা বুলি ক'লে আমি কোনবিলাক সংখ্যাক ধৰিম যিবিলাক সংখ্যাক
আমি গণনা ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ, গণনা কাৰ্যত ব্যৱহাৰ কৰা হয় যিবিলাক সংখ্যাক। এতিয়া ধৰা আমাৰ ঘৰত 10টা গৰু আছে, আমি 10টা গৰু যেতিয়া আমি হিচাপ কৰিম তেতিয়া আমি কেনেকৈ হিচাপ কৰিম যে 1 2 3 4 এটচেট্ৰা আহি 10লৈকে, মানে আমি কি হিচাপ কৰিম 1ৰ পৰা 10লৈকে আমি 10টা গৰু আছে বুলি হিচাপ কৰিম। যেতিয়া আমাক পৃথিৱীৰ জনসংখ্যা হিচাপ কৰিব দিব তেতিয়াহ'লে আমি 1ৰ পৰা 10 11 12 এনেকৈ গৈ লাখ নিযুত কোটি যিমান আছে সিমান পাম। তাৰমানে মেইন কথাটো হ'ল স্বাভাৱিক সংখ্যা সেইবিলাক সংখ্যাক কোৱা হয় যিবিলাক সংখ্যা আমি গণনা কাৰ্যত ব্যৱহাৰ কৰোঁ। কিবা এটা সংখ্যা, কিবা এটা ধৰা কিবা এটা ডাটা, কিবা এটা তথ্য কালেকশ্যনৰ কাৰণে আমি যিবিলাক সংখ্যা ব্যৱহাৰ কৰোঁ। এতিয়া আমি দৈনন্দিন জীৱনত স্বাভাৱিক সংখ্যাৰ ব্যৱহাৰ বহুত ক্ষেত্ৰত কৰা হয়। আমি কেতিয়াবা বজাৰত গ'লে বজাৰৰ পৰা কেইটা বস্তু আনিলোঁ সেইবিলাকো আমি স্বাভাৱিক সংখ্যাৰ দ্বাৰাই গণনা কৰোঁ। এতিয়া স্বাভাৱিক সংখ্যা হ'ল এইটো প্ৰথম সংখ্যা প্ৰণালী, প্ৰথম সংখ্যাটো আমি কি পালোঁ স্বাভাৱিক সংখ্যা। ছেকেণ্ডটো চাম আমি দ্বিতীয়, 2 নম্বৰটো হ'ল এইটোক কয় হোল নাম্বাৰ। দ্বিতীয় সংখ্যাটোক কোৱা হয় হোল নাম্বাৰ। হোল নাম্বাৰ হ'ল পূৰ্ণ, হোল নাম্বাৰ মানে হ'ল পূৰ্ণ সংখ্যা। হোল নাম্বাৰ বুলি ক'লে কাক বুজায় পূৰ্ণ সংখ্যা। হোল নাম্বাৰক অসমীয়াত পূৰ্ণ সংখ্যা বুলি কয়। এতিয়া আমি জানো স্বাভাৱিক সংখ্যা কোনবিলাক, যিবিলাক সংখ্যা 1ৰ পৰা আৰম্ভ হয়, 1ৰ পৰা আৰম্ভ হয় 1 2 3 4 5 6 7 এনেকৈ গৈ ইনফিনিটি, একেবাৰে অসীমলৈ, তাৰমানে যাক আমি হিচাপ কৰি শেষ কৰিব নোৱাৰোঁ। স্বাভাৱিক সংখ্যা কোনবিলাকক কোৱা হয়, যিবিলাক সংখ্যা 1ৰ পৰা আৰম্ভ হৈ 1 2 3 4 5 6 এনেকৈ আৰম্ভ হৈ একেবাৰে অসীমলৈ কণ্টিনিউ চলি থাকে, সেইবিলাক সংখ্যাক আমি স্বাভাৱিক সংখ্যা বুলি কওঁ। অ'কে, এতিয়া স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ মাজত ডিফাৰেঞ্চটো কি হয়? যেতিয়া আমি স্বাভাৱিক সংখ্যাসমূহৰ লগত যেতিয়া আমি ইয়াত এটা শূন্য যোগ দিম, মানে স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ মাজত ডিফাৰেঞ্চ এটাই পালোঁ যে যেতিয়া আমি 1ৰ পৰা অগণন একেবাৰে অসীমলৈ, যেতিয়া আমি ইনফিনিটিলৈকে যিবিলাক সংখ্যা পাম সেইবিলাকক স্বাভাৱিক সংখ্যা বুলি কয়। আৰু স্বাভাৱিক সংখ্যাৰ লগত যেতিয়া আমি শূন্যটোক যোগ দিম, মানে শূন্যটোক লোৱা হ'ব, তেতিয়াহ'লে এই সংখ্যাৰ যিটো গড় পাম আমি, এইটো ধৰা হ'ল n ইকুৱেল স্বাভাৱিক সংখ্যা বুলি কোৱা হয়, n ইকুৱেল স্বাভাৱিক সংখ্যা। আৰু স্বাভাৱিক সংখ্যাৰ ভিতৰত আমি 1 2 3 4 ... ইনফিনিটি মানে অসীমলৈ, এইটো হ'ল স্বাভাৱিক সংখ্যাৰ গড়। যেতিয়া এই গড়টোৰ লগত আমি আৰু এটা সংখ্যা ল'ম, ধৰা 0টো ল'লোঁ, তেতিয়াহ'লে এইটো nটো কি হৈ যাব, হোল নাম্বাৰত গুচি যাব। এতিয়া তোমালোকৰ প্ৰশ্নটো আছিল, প্ৰথম প্ৰশ্নটো আছিল ক্লাছ 9ৰ 1.1 অনুশীলনীৰ, যে শূন্যটো এটা স্বাভাৱিক সংখ্যা হয়নে? এতিয়া তোমালোকে কোৱা স্বাভাৱিক সংখ্যা শূন্যটো হয় নেকি? স্বাভাৱিক সংখ্যা শূন্যটো নহয়। কাৰণ কিয়? আমি স্বাভাৱিক সংখ্যা হ'বলৈ হ'লে 1ৰ পৰা আৰম্ভ হ'ব লাগিব। 1ৰ পৰা অসীমলৈ যিবিলাক সংখ্যা আছে সেইবিলাকক আমি স্বাভাৱিক সংখ্যাৰ ভিতৰত ধৰোঁ। শূন্যটো কিন্তু স্বাভাৱিক সংখ্যা নহয়। কিন্তু যদি প্ৰশ্নটো এনেকৈ থাকিলে যে শূন্যটো এটা পূৰ্ণ সংখ্যা হয়নে, তেতিয়াহ'লে আমি ক'লোহেঁতেন যে শূন্যটো এটা পূৰ্ণ সংখ্যা হয়। কাৰণ আমি জানো যে 1 2 3 লগতে যিটো শূন্যটোক আমি পূৰ্ণ সংখ্যাৰ ভিতৰত ধৰোঁ। অ'কে, এতিয়া আমি চাম আমি কি পালোঁ, স্বাভাৱিক সংখ্যা পালোঁ আৰু পূৰ্ণ সংখ্যা পালোঁ। এতিয়া আমি চাম ইণ্টেজাৰ বা অখণ্ড সংখ্যা। 1 নম্বৰ পালোঁ স্বাভাৱিক সংখ্যা, 2 নম্বৰ পালোঁ হোল নাম্বাৰ পূৰ্ণ সংখ্যা, আৰু 3 নম্বৰ চাম আমি ইণ্টেজাৰ বা অখণ্ড সংখ্যা। ইণ্টেজাৰ 3 নম্বৰটো চাবা, ইণ্টেজাৰ বা অখণ্ড সংখ্যা। ইণ্টেজাৰ বা অখণ্ড সংখ্যা। এতিয়া আমি ইণ্টেজাৰ বা অখণ্ড সংখ্যাত কোনবিলাক সংখ্যাক ধৰোঁ, কোনবিলাক সংখ্যাক ইণ্টেজাৰ বা অখণ্ড সংখ্যা বুলি কোৱা হয়? এই কনফিউজনটো দূৰ কৰিবলৈ হ'লে তোমালোকে অকণমান ভালকৈ মনোযোগ দিবা, তেতিয়া বুজি পাবা। ইণ্টেজাৰত আমি কোনবিলাকক ধৰোঁ, যিবিলাক আমি হোল নাম্বাৰত পালোঁ। চাবা, প্ৰথমতে আমি পালোঁ নেচুৰেল নাম্বাৰত পালোঁ 1
2 3 4 5 6 ডট 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 ইনফিনিটি এইটো হ'ল তোমাৰ নেচাৰেল নাম্বাৰ তাৰপিছত আমি পালোঁ হোল নাম্বাৰত পালোঁ 0ৰ পৰা আৰম্ভ কৰি 1 2 3 4 5 6 ডট 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 ইনফিনিটি এইকেইটা পালোঁ আমি হোল নাম্বাৰত এতিয়া আমি ইণ্টেজাৰত আমি যেতিয়া এই সংখ্যা ৰেখা এই শূন্যৰ ইপিনে যাম তেতিয়া এইবিলাক কিহত পাম প্লাছত যেনে +1 +2 যদি সংখ্যাবিলাক প্লাছত থাকে ধনাত্মক সংখ্যা হয় তাৰ আগত আমি যোগ চিন ব্যৱহাৰ নকৰোঁ কিন্তু যেতিয়া সংখ্যাবিলাক ঋণাত্মক হয় তাৰ আগত আমি মাইনাছ চিন ব্যৱহাৰ কৰোঁ এতিয়া চাবা যদি আমি শূন্যৰ ইপিনে আহোঁ ইপিনে গ'লেতো 1 2 3 4 5 এনেকৈ ইনফিনিটিলৈকে যাই থাকিম প্লাছ গোটেইবিলাক ধনাত্মক সংখ্যা যেতিয়া আমি শূন্যৰ ইপিনে আহিম তেতিয়াহ'লে সেইবিলাক সংখ্যা কি হ'ব মাইনাছত হ'ব যেনে এতিয়া শূন্যৰ যদি আমি ইপিনে আহোঁ তেতিয়াহ'লে চাবা ধৰা শূন্য যদি আমি ইপিনে আহোঁ তেতিয়াহ'লে আমি পাম -1 -2 -3 এনেকৈ ইফালে আহিলে আমি মাইনাছত পাই থাকিম সংখ্যাবিলাক যেতিয়া আমি স্বাভাৱিক সংখ্যাসমূহ প্লাছ শূন্য হোল নাম্বাৰ পূৰ্ণ সংখ্যাসমূহ আৰু তাৰ লগত যেতিয়া আমি এই মাইনাছত থকা ঋণাত্মক সংখ্যাসমূহ ধৰিম এটা গোটত যেতিয়া আমি ধৰা হ'ল অখণ্ড সংখ্যা বুলি ক'লে কোনবিলাক সংখ্যাক বুজাব যিবিলাক সংখ্যাৰ ভিতৰত স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা আৰু মাইনাছত থকা সংখ্যা হ'ব যেনে যদি 6 ইপিনে ইনফিনিটিলৈকে আছে এইটো গট 6 -5 -4 -3 -2 -1 0 1 1 2 3 4 5 ডট 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 ইনফিনিটি এই গটটোক ইয়াতে চাব পাৰা ইয়াতে এইখিনি হ'ল তোমাৰ স্বাভাৱিক সংখ্যা এইখিনি হ'ল পূৰ্ণ সংখ্যা আৰু এই গটটাইখিনিক আমি অখণ্ড সংখ্যা বুলি কওঁ এতিয়া তোমালোকে কনফিউজ নহ'বা যদি প্ৰশ্নত আহে যে প্ৰতিটো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা হয়নে প্ৰতিটো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা হয়নে এতিয়া চাবা প্ৰতিটো স্বাভাৱিক সংখ্যা বুলি কওঁতে 1ৰ পৰা আৰম্ভ কৰি ইনফিনিটিলৈকে এইবিলাক স্বাভাৱিক সংখ্যা হয় যদি প্ৰশ্ন সোধে যে প্ৰতিটো স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয়নে তেতিয়াহ'লে হয় প্ৰতিটো স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয়নে হয় এতিয়া চাবা প্ৰতিটো স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয় কাৰণ কিয় আমি স্বাভাৱিক সংখ্যাসমূহক অখণ্ড সংখ্যাৰ ভিতৰত ধৰোঁ তাৰপিছত যদি তোমাক প্ৰশ্ন আহে যে প্ৰতিটো পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা হয়নে হয় কিয় প্ৰতিটো পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা হয় মানে পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা মিলি আৰু তাৰ লগত মাইনাছ সংখ্যাসমূহ মিলি অখণ্ড সংখ্যা হৈছে কিন্তু যদি ওলোটাকৈ আহে যে প্ৰতিটো অখণ্ড সংখ্যাই স্বাভাৱিক সংখ্যা হয়নে তেতিয়াহ'লে আমি এনচাৰটো দিম নহয় কাৰণ কিয় নহয় এইবিলাক হ'ল তোমাৰ অখণ্ড সংখ্যা এইবিলাক হ'ল মাইনাছ ঋণাত্মক এইবিলাকক কি বুলি কোৱা হয় ঋণাত্মক এইবিলাকক ঋণাত্মক সংখ্যা বুলি কোৱা হয় এইবিলাক হ'ল ঋণাত্মক সংখ্যা আৰু যেতিয়া আমি স্বাভাৱিক আৰু পূৰ্ণ সংখ্যাৰ লগত ঋণাত্মক সংখ্যাসমূহক ল'ম তেতিয়া অখণ্ড সংখ্যা হ'ব কিন্তু এইবিলাক ঋণাত্মক সংখ্যাবিলাক কি নহয় স্বাভাৱিক সংখ্যা নহয় যদি প্ৰশ্নটো আহে যে প্ৰতিটো অখণ্ড সংখ্যাই স্বাভাৱিক সংখ্যা হয়নে তেতিয়াহ'লে আমি ক'ম যে প্ৰতিটো অখণ্ড সংখ্যাই স্বাভাৱিক সংখ্যা নহয় কাৰণ কিয় যিবিলাক মাইনাছত আছে সেইবিলাক সংখ্যাও স্বাভাৱিক সংখ্যা নহয় প্লাছ শূন্যটোও স্বাভাৱিক সংখ্যা নহয় আৰু যদি আহে যে প্ৰতিটো পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা হয়নে তেতিয়াহ'লে আমি ক'ম হয় কাৰণ কিয় প্ৰতিটো পূৰ্ণ সংখ্যা বুলি কওঁতে এইবিলাক হ'ল পূৰ্ণ সংখ্যা 0ৰ পৰা 0 1 2 3 4 5 এনেকৈ ইনফিনিটিলৈ অসীমলৈকে যিবিলাক সংখ্যা আছে এইবিলাক হ'ল পূৰ্ণ সংখ্যা কিন্তু যদি আমাক কয় যে অখণ্ড সংখ্যাৰ ভিতৰত পূৰ্ণ সংখ্যাসমূহ পৰেনে পৰে কিন্তু যদি আমাক ওলোটাকৈ প্ৰশ্ন কৰে যে পূৰ্ণ সংখ্যাৰ ভিতৰত অখণ্ড সংখ্যাসমূহ পৰেনে গোটেই অখণ্ড সংখ্যাবিলাক তেতিয়াহ'লে আমি ক'ম নপৰে কিয় এই মাইনাছত থকা সংখ্যাসমূহ পূৰ্ণ সংখ্যাৰ ভিতৰত নপৰে এতিয়া আমি কি পালোঁ প্ৰথম পালোঁ স্বাভাৱিক সংখ্যা তাৰপিছত পালোঁ হোল নাম্বাৰ পূৰ্ণ সংখ্যা
তাৰপিছত পালোঁ ইণ্টেজাৰ অখণ্ড সংখ্যাৰ ভিতৰত এই দুটাকে ধৰা হয়। তাৰপিছত আমি আলোচনা কৰিম ৰেচনেল নাম্বাৰ। তোমালোকৰ ক্লাছ 9ৰ বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয় ৰেচনেল আৰু ইৰেচনেল নাম্বাৰ। এইটো হ'ল তোমাৰ 4 নম্বৰ ভাগ, এইটো হ'ল ৰেচনেল নাম্বাৰ। ৰেচনেল নাম্বাৰক অসমীয়াত পৰিমেয় সংখ্যা। ৰেচনেল নাম্বাৰসমূহক অসমীয়াত পৰিমেয় সংখ্যা বুলি কয়। এতিয়া পৰিমেয় সংখ্যা কোনবিলাক হয়? তাৰপাছত আমি পাম ইৰেচনেল নাম্বাৰ। 5টো হ'ব ইৰেচনেল নাম্বাৰ। ইৰেচনেল নাম্বাৰ মানে হ'ল অপৰিমেয় সংখ্যা। ৰেচনেল নাম্বাৰ পালা, ৰেচনেল নাম্বাৰক পৰিমেয় সংখ্যা বুলি কয় অসমীয়াত, আৰু ইৰেচনেল নাম্বাৰক অপৰিমেয় সংখ্যা বুলি কয়। এতিয়া আমি চাম ৰেচনেল নাম্বাৰক ভিতৰত কোনবিলাক সংখ্যাক ধৰা হয়। ৰেচনেল নাম্বাৰ হ'বলৈ হ'লে এটা নিৰ্দিষ্ট ফৰ্মুলাত ইয়াক চোৱা হয়। সেইটো হ'ল, এতিয়া মই ধুনীয়াকৈ লিখি দিছোঁ, যিবিলাক সংখ্যাক বুলি কওঁতে ইয়াৰ ভিতৰত কি পৰিব? স্বাভাৱিক, তোমাৰ পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা। নেচাৰেল নাম্বাৰ, হোল নাম্বাৰ এণ্ড ইণ্টেজাৰ, অল দিছ নাম্বাৰ কল কি? যিবিলাক সংখ্যাক স্বাভাৱিক, পূৰ্ণ আৰু অখণ্ড সংখ্যা, তাৰমানে যিবিলাক সংখ্যাক বুলি কওঁতে কি সংখ্যা পৰিব? স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা। আমি যিবিলাক সংখ্যাক আমি পি বাই কিউ আৰ্হিত লিখিব পাৰোঁ, যিবিলাক সংখ্যাক আমি পি বাই কিউ আৰ্হিত লিখিব পাৰোঁ আৰু কিউ ডাজ নট ইকুৱেল টু 0, কিউ কেতিয়াও শূন্যৰ সমান হ'ব নোৱাৰে। যেতিয়া আমি যিবিলাক সংখ্যাক আমি পি বাই কিউ আৰ্হিত লিখিব পাৰোঁ আৰু কিউ ডাজ নট ইকুৱেল টু 0, তেতিয়া সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া ৰেচনেল নাম্বাৰ কি হয় পালা? পৰিমেয় সংখ্যা। যিবিলাক সংখ্যাক আমি পি বাই কিউ আৰ্হিত লিখিব পাৰোঁ আৰু কিউ ডাজ নট ইকুৱেল টু 0 হ'ব লাগিব।
চাবা ইয়াতে আমি কিছুমান সংখ্যা ল'ম যিবিলাক আমি পি কিউ আৰ্হিত লিখিব পাৰোঁ পি বাই কিউ এক্সাম্পল চাম আমি কিছুমান উদাহৰণ এতিয়া কোনবিলাক আমি সংখ্যা ল'ম যিবিলাকক পি বাই কিউ আৰ্হিত লিখিব পাৰি ধৰা হ'ল 2 দুইটো এটা সংখ্যা কি সংখ্যা স্বাভাৱিক সংখ্যা বা পূৰ্ণ সংখ্যা ইয়াক অখণ্ড সংখ্যাৰ ভিতৰত পৰে এটা 2 সংখ্যাটোক আমি পি বাই কিউ আৰ্হিত লিখিব পাৰোঁনে পাৰোঁ কিয় পি বাই কিউ আৰ্হিত লিখিবলৈ হ'লে তলৰটো শূন্য হ'ব নালাগিব যেনে আমি 2টোক 2 বাই আমি 2টোক 2 বাই 1 এনেকৈ লিখিব পাৰোঁ 2 বাই 1 তলত একো নাথাকে মানে তলত এটা সংখ্যা তলত একো নাথাকে মানে 1 থকা বুজায় গতিকে আমি এইটোক লিখিব পাৰোঁ আৰু 1 ডাজ নট ইকুৱেল টু 0 1 টো 0 সমান নহয় গতিকে এইটো এটা পূৰ্ণ সংখ্যা বা 2√4 ইকুৱেল কিমান হ'ব √4 ইকুৱেল 2 গতিকে আমিতো জানোৱে 2টো কি হয় পৰিমেয় সংখ্যা হয় শূন্যটো এটা পৰিমেয় সংখ্যা এতিয়া এইটো প্ৰশ্ন বহুত আহে এই শূন্যক লৈ পৰিমেয় সংখ্যাৰ বহুত প্ৰশ্ন আহে কেনেহেন শূন্যটো এটা পৰিমেয় সংখ্যা হয়নে শূন্যটো এটা পৰিমেয় সংখ্যা হয়নে বা শূন্যটোক 1 পি বাই কিউ আৰ্হিত লিখিব পাৰিনে তাৰ ওপৰত প্ৰশ্ন আহে এতিয়া আমি জানো যে যিকোনো এটা সংখ্যাৰ তলত একো নাথাকে মানে 1 থাকে গতিকে আমি ইয়াত শূন্যটোক আমি পি বাই কিউ আৰ্হিত লিখিব পাৰোঁ কাৰণ কিয় এইটো হ'ল পি আৰু এইটো হ'ল কিউ আমি লিখিলোঁ আৰু কি কৈছে দুটা কণ্ডিশ্যন আছে এটা হ'ল পি বাই কিউ আৰ্হিত লিখিব পাৰিব লাগিব আমি পি বাই কিউত লিখিলোঁ আৰু কিউ ইয়াতে কিমান আছে 1 আছে আৰু যিটো শূন্যৰ সমান নহয় সেইকাৰণে এইটোক আমি পৰিমেয় সংখ্যাৰ ভিতৰত ধৰোঁ গতিকে পৰিমেয় সংখ্যাৰ ভিতৰত কোনবিলাক আহিব 0 2 এইবিলাক পৰিমেয় সংখ্যা তাৰপিছত ধৰা √4 কেতিয়াবা ৰুটতো দিব পাৰে পৰিমেয় সংখ্যা হয়নে নহয় তাৰপিছত আমি চাম কিছুমান এনেকুৱা সংখ্যা যিবিলাক এতিয়া এই √4 লগত এটা লিংক থকা কথা হ'ল যে অকল √4ই পৰিমেয় সংখ্যা হ'ব নেকি নহয় যিবিলাক সংখ্যাক আমি সম্পূৰ্ণ বৰ্গমূল উলিয়াব পাৰোঁ যেনে ধৰণৰ 16ৰ ধুনীয়াকৈ বৰ্গমূল উলিয়াব পাৰি 16ৰ বৰ্গমূল হ'ব 4 গতিকে 4টো এটা পৰিমেয় সংখ্যা 4টোক আমি 4 বাই 1 আৰ্হিত লিখিব পাৰোঁ গতিকে এইটো এটা পৰিমেয় সংখ্যা হ'ব √4ও পৰিমেয় সংখ্যা √16 পৰিমেয় সংখ্যা 0টো এটা পৰিমেয় সংখ্যা 2 পৰিমেয় সংখ্যা তাৰপিছত ধৰা 16 আৰু কিবা আছে 81 81 √81টো এটা পৰিমেয় সংখ্যা কাৰণ কিয় √81 হ'লে এইফালে 9 হ'ব আৰু 9টোক আমি 9 বাই 1 আৰ্হিত লিখিব পাৰোঁ আৰু 1 ডাজ নট ইকুৱেল টু 0 গতিকে যিবিলাক সংখ্যাৰ আমি বৰ্গমূল ল'লে ধুনীয়াকৈ আমি যদি এই সংখ্যাবিলাকক হৰণ কৰোঁ তেতিয়াহ'লে কি হয় ইয়াৰ ভাগশেষটো 0 হয় এতিয়া মনত ৰাখিবলগীয়া কথা হ'ল যেতিয়া আমি সংখ্যা এটাক হৰণ কৰোঁতে ইয়াৰ ভাগফল 0 হ'ব তেতিয়াহ'লে সেই সংখ্যাটোক আমি পৰিমেয় সংখ্যা ধৰিব পাৰোঁ তাৰপিছত চাম আমি কিছুমান এনেকুৱা সংখ্যা থাকে যিবিলাকৰ ভাগফল 0 কেতিয়াও নহয় হৰণ কৰিলে 0 কেতিয়াও নহয় ধৰা হ'ল 1/3 এতিয়া আমি এটা সংখ্যা চাম যিটোক আমি পৰিমেয় সংখ্যা হয় কিন্তু পৰিমেয় সংখ্যাৰ কণ্ডিশ্যন কি আছিলে যে আমি হৰণ কৰিলে ধৰা আমি যদি ইয়াতে 16 লওঁ ইয়াতে 4 লওঁ যদি আমাক প্ৰশ্ন সোধা হয় 16/4 ইকুৱেল পৰিমেয় সংখ্যা হয়নে তেতিয়াহ'লে আমি ক'ম হয় কিয় কাৰণ 4ৰে যদি আমি 16ক হৰণ কৰোঁ তেতিয়াহ'লে কিমান 4 পাম আৰু তলত কি থাকিব 1 আৰু 4/1টো কি হয় এটা পৰিমেয় সংখ্যা হয় কিন্তু ইয়াতে চাবা আমি এটা সংখ্যা ল'ম 1/3 এতিয়া
প্ৰশ্ন আহিব পাৰে যে 1/3 এটা পৰিমেয় সংখ্যা হয়নে? এতিয়া আমি চাম 1/3 পৰিমেয় হয় নে নহয় কেনেকৈ গম পাম? আমি ইয়াক হৰণ কৰি চাম। এতিয়া হৰণ কৰি চালে আমি হৰণ কৰিব জানো নিশ্চয় 3 1। যেতিয়া আমি এনেকৈ হৰণ কৰি চাম তেতিয়া আমি চাম যে 3 টো 1তকৈ ডাঙৰ হয়, গতিকে আমি এটা প্ৰথমতে ইয়াতে দশমিক লৈ ল'ম, তেতিয়া ইয়াতে আমি এটা শূন্য পাম। এতিয়া চাবা 3 পূৰণ 3 কিমান হ'ব? 9। 3 3 যা 9 আৰু 10ৰ পৰা 9 গ'লে 1। এতিয়া এই বস্তুটো চাবা আৰু আকৌ 3 3 যা 9 আৰু 1 আৰু 0, 3 3 যা 9 আকৌ 1 আকৌ 0 আকৌ 9। চ' তুমি যদি এই সংখ্যাটোৰ মান উলিয়াব যোৱা তেতিয়াহ'লে এই সংখ্যাটো এই 3.33টো বাৰে বাৰে ৰিপিট হৈ থাকিব, বাৰে বাৰে এগেইন এণ্ড এগেইন 3টো আহি থাকিব। যেতিয়া তুমি এনেকুৱা ধৰণৰ সংখ্যা পাবা যিবিলাক সংখ্যাক হৰণ কৰিলে সংখ্যাবিলাক ৰিপিট হয়, যেনে এইটো 1/3, তেতিয়াহ'লে এই সংখ্যাটো কি হ'ব? পৰিমেয় সংখ্যা হ'ব। এটা কণ্ডিশ্যন হয় মনত ৰাখিব লাগে যে পৰিমেয় সংখ্যা হয় নে নহয় বুলি যদি আমাক সোধে আমি কি কৰিম? হৰণ কৰি চাম। হৰণ কৰি চাওঁতে যেতিয়া আমি ইয়াৰ ভাগফল কি পাম? ৰিপিটেড পাম। ডাইৰেক্ট যেতিয়া ভাগফল ইয়াতে কিবা এটা ওলাই ভাগহে শূন্য হ'ব, ধৰা হ'ল আমি অকণমান আগতে চাইছিলোঁ 16 16 4 4 গুণ 16, ইয়াতে আমি কি পাইছিলোঁ? একো নাই, মানে 0 পাইছিলোঁ ইয়াতে। যেতিয়া তোমাৰ ভাগ হেকটো বাকীটো 0 হ'ব তেতিয়াও এইটো পৰিমেয় সংখ্যা হ'ব। আৰু যদি ভাগ হেক 0 নহয়, যেনে ইয়াতে 0 কেতিয়াও নহয়, কিন্তু ইয়াৰ ভাগফলটো কি হৈছে? ৰিপিটেড হৈছে, মানে এগেইন এণ্ড এগেইন হৈ আছে, তেতিয়াহ'লে এইটো কি হ'ব? পৰিমেয় সংখ্যা হ'ব। যদি তোমাৰ প্ৰশ্ন আহে যে 1/3টো পৰিমেয় সংখ্যা হয়নে, তেতিয়াহ'লে ক'বা হয়, 1/3টো পৰিমেয় সংখ্যা হয়। আৰু তাৰপিছত যদি তোমাক সোধে 0.33333, এইটো এটা পৰিমেয় সংখ্যা হয়নে, তেতিয়াহ'লে ক'বা হয়। আৰু যেতিয়া এটা সংখ্যা বাৰে বাৰে ৰিপিট হৈ থাকে তেতিয়াহ'লে এইটোক আমি কেনেকৈ লিখিব পাৰোঁ? 0.3 বাৰ এনেকৈ লিখিব পাৰোঁ। তেতিয়াহ'লে এই সংখ্যাটো কি বুলি কয়? যদি তোমাৰ পৰীক্ষাত প্ৰশ্ন আহে যে 0.3 ওপৰত এনেকুৱা এডাল চিন দিয়া আছে, এইটো এটা পৰিমেয় সংখ্যা হয়নে, তেতিয়াহ'লে আমি ক'ম পৰিমেয় সংখ্যা হয়। অ'কে, আমি এতিয়া চাম আৰু কিছুমান এটা সংখ্যা চাম যিটো সংখ্যা পৰিমেয় সংখ্যা হয় নে নহয়। ধৰা 7/6, যেনেকৈ আমি 1/3 চালোঁ, এতিয়া আমি চাম 7/6। এতিয়া এই যদি কুৱেশ্যন এটা আহে যে 7/6 এটা পৰিমেয় সংখ্যা হয়নে? এটা পৰিমেয় সংখ্যা 7/6 এটা পৰিমেয় সংখ্যা হয়নে? তোমালোকে ভালকৈ মন দি চাবা, ক্লাছ 6তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহে, ক্লাছ 7তো আহে, ক্লাছ 9তো আহে আৰু ক্লাছ 8তো আহে। গতিকে সকলোৰে কাৰণে ইম্পৰ্টেণ্ট হয়। 7/6 এটা পৰিমেয় সংখ্যা হয়নে? আমি কেনেকৈ গম পাম এইটো এটা পৰিমেয় সংখ্যা হয় নে নহয়? আমি কি কৰিম? ইয়াক হৰণ কৰি চাম। এতিয়া হৰণ কৰি চাবলৈ হ'লে আমি ইয়াত চাব পাৰোঁ, আমি ছাইডত হৰণ কৰি চাম 7/6। এতিয়া 6 7তকৈ সৰু হয়, গতিকে 1 টাইম যাব, 1 6 কিমান থাকিব? 7ৰ পৰা 6 গ'লে 1। এতিয়া 6 1তকৈ ডাঙৰ হয়, গতিকে আমি ইয়াতে এটা শূন্য ল'ব লাগিব, দশমিক ল'ব লাগিব। এতিয়া দশমিক ল'লে আমি এটা শূন্য পাম। শূন্য পোৱাৰ পিছত 6 1 যা আকৌ 6, তাৰপিছত আমি 10ৰ পৰা 6 গ'লে কিমান থাকিব? 4। এতিয়া আকৌ এটা শূন্য ল'ম। 6 লগত কি পূৰণ কৰিলে আমি ইয়াৰ ওচৰৰ সংখ্যা পাম। 6 7 গুণ 42 ডাঙৰ হৈ যাব, গতিকে 6 6 গুণ 36 36। আকৌ কি পাম? 4 পাম আৰু 40 হ'ব। তাৰপিছত আকৌ 6 ল'ম, আকৌ 36 হ'ব।
তোমালোকক বুজি পোৱাৰ কাৰণে মই ধুনীয়াকৈ কৰি দি আছোঁ চাই থাকা ইয়াতে 40 পাম আকৌ তাৰপিছত আকৌ 36 হ'ব আকৌ 4 পাম তাৰ শূন্য এটা ল'ম আকৌ 36 হ'ব চ' এনেকৈ এইটো অগণন অসীমলৈ গৈ থাকিব কিন্তু কেতিয়াও শেষ নহয় মানে ইয়াতে কোনটো সংখ্যা ৰিপিট হৈছে 6টো আৰু আমি অকণমান আগতে আলোচনা কৰিছিলোঁ যেতিয়া এটা সংখ্যা বাৰে বাৰে ৰিপিট হয় এইটোক আমি কেনেকৈ লিখিব পাৰোঁ 1.16 বাৰ এইটোক আমি এনেকৈও লিখিব পাৰোঁ আৰু যদি পৰীক্ষাত তোমালোকৰ প্ৰশ্ন আহে যে 7/6 এটা পৰিমেয় সংখ্যা হয়নে তেতিয়াহ'লে কি ক'বা হয় কাৰণ 7/6 যেতিয়া আমি ভাগফল উলিয়াওঁতে কি হয় আমি ভাগফল কিমান পাম 1.16 আৰু য'ত 6টো বাৰে বাৰে ৰিপিট হৈছে গতিকে এইটো এটা পৰিমেয় সংখ্যা হয় আৰু যদি ডাইৰেক্ট আহে যে 1.16 ওপৰত এনেকুৱা ধুনীয়াকৈ এডাল আঁচ দিয়া আছে এইটো পৰিমেয় সংখ্যা হয়নে তেতিয়াও আমি ক'ম হয় অ'কে আমি আকৌ এনেকুৱা এটা সংখ্যা চাম যে পৰিমেয় সংখ্যা হয়নে নহয় 15/7 যদি পৰীক্ষাত কুৱেশ্যন এটা আহে যে 15/7 এটা পৰিমেয় সংখ্যা হয়নে নহয় আমি কি কৰিম ইয়াকো আমি হৰণ কৰিয়ে চাম 15/7 7 2 जा 14 1.0 7 1 जा 7 3 remaining now we get 1 0 7 4 जा 28 we get 2 20 7 2 जा 14 we get 6 60 7 8 जा 56 we get 4 0 7 5 ja 35 we get 5 50 7 ja 49 we get 1 10 এতিয়া চাবা এটা সংখ্যা পৰিমেয় সংখ্যা হয় নে নহয় আমি কেতিয়া গম পাম যেতিয়া ইয়াৰ পিছত থকা সংখ্যাসমূহ ৰিপিট হয় এতিয়া আমি যেতিয়ালৈকে এই সংখ্যাটো কৰি গৈ আছো কিন্তু এটা সংখ্যা ৰিপিট হোৱা নাছিল ইয়ালৈকে কিন্তু যেতিয়া আমি এইটোত কৰোঁতে কি পালোঁ আকৌ 10 পালোঁ এই 10টো আকৌ আমি ইয়াতে পাইছিলোঁ প্ৰথম পাইছিলোঁ গতিকে যেতিয়া আমি 7ৰে 10ক হৰণ কৰিলে এইকেইটা সংখ্যা পালোঁ এবাৰ নেক্সট টাইম আকৌ যেতিয়া 10ৰ পৰা আৰম্ভ কৰিম গতিকে সেম এনেকুৱা সংখ্যাই পাম গতিকে এই সংখ্যাকেইটাও কি হ'ব ৰিপিট হ'ব ধৰা 7 পোৱাৰ পিছত আকৌ 1 আহিব 4 আহিব 2 আহিব 8 5 7 এনেকৈ ৰিপিট হ'ব আকৌ ৰিপিট হ'ব 1ৰ পৰা গতিকে যেতিয়া আমি অকণমান আগতে আলোচনা কৰিছিলোঁ এটা সংখ্যা পৰিমেয় সংখ্যা হয়নে নহয় আমি কেনেকৈ গম পাম যেতিয়া সংখ্যাবিলাক ৰিপিট হয় ইয়াতে চালে তোমালোকে দেখা পাবা যে এই সংখ্যাবিলাক বাৰে বাৰে ৰিপিট হৈ আছে গতিকে এইটো এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব যদি পৰীক্ষাত প্ৰশ্ন আহে যে 15/7 এটা পৰিমেয় সংখ্যা হয়নে নহয় তেতিয়াহ'লে আমি ক'ম হয় কাৰণ কিয় ইয়াক আমি হৰণ কৰি চাওঁতে কি পালোঁ ইয়াৰ ভাগফল আমি ৰিপিট পাইছোঁ আৰু যদি ডাইৰেক্ট আহে যে 2.145 sorry not 5 142.857 আৰু ওপৰত ধুনীয়া এডাল বাৰ দিয়া আছে যদি সোধে তোমালোকক যে 2.14287 ওপৰত 857 ওপৰত এটা বাৰ দিয়া আছে এইটো এটা পৰিমেয় সংখ্যা হয়নে তোমালোকে ক'বা হয় ঠিক আছে পৰিমেয় সংখ্যা কাক বোলে আমি পালোঁ এতিয়া আমি চাম অপৰিমেয় সংখ্যা কি হয় কাক বোলে এতিয়া অপৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰাৰ আগত আমি আকৌ এটা কথা আলোচনা কৰি লওঁ সংখ্যা প্ৰণালীত আমি এটা সংখ্যা পাইছিলোঁ সেইটো নাম আছিল হোল নাম্বাৰ
হোল নাম্বাৰ যেটোক আমি অসমীয়াত পূৰ্ণ সংখ্যা হোল নাম্বাৰ যেটোক আমি পূৰ্ণ সংখ্যা বুলি কোৱা হয় আৰু ইয়াৰে চাৰিটা ভাগ আছে ভাগ চাৰিটা মই কৈ আছো প্ৰথমটো হ'ল তোমাৰ যুগ্ম সংখ্যা পূৰ্ণ সংখ্যা চাৰিটা ভাগ আছে যুগ্ম সংখ্যা তাৰ পিছত পাম আমি অযুগ্ম সংখ্যা যুগ্ম সংখ্যা অযুগ্ম সংখ্যা তাৰ পিছত পাম আমি মৌলিক সংখ্যা আৰু এটা পাম আমি যৌগিক সংখ্যা যুগ্ম এটোক আমি ইংৰাজীত ইভেন নাম্বাৰ বুলি কয় ইভেন অযুগ্মক অড নাম্বাৰ বুলি কয় মৌলিকক তোমাৰ প্ৰাইম নাম্বাৰ বুলি কয় প্ৰাইম আৰু যৌগিক হ'ল কম্পোজিট নাম্বাৰ এতিয়া এই অপৰিমেয় সংখ্যা আৰু হোল নাম্বাৰৰ পূৰ্ণ সংখ্যা যিকেইটা চাৰিটা ভাগ থাকিল সেইকেইটা আমি নেক্সট ক্লাছত চাম নেক্সট ক্লাছত আৰু আলোচনা কৰিম কাৰণ ক্লাছ এটা বহুত দীঘলীয়া হ'লে তোমালোকে চাবলৈ হয়তো টান পোৱা একে সময় গতিকে মই এইটো আজি ক্লাছটো ইয়াতে সামৰণি মাৰিলোঁ আৰু নেক্সট ক্লাছত আমি চাম অপৰিমেয় সংখ্যা কাক বোলে কোনবিলাক সংখ্যা অপৰিমেয় সংখ্যাৰ ভিতৰত ধৰা হয় আৰু পূৰ্ণ সংখ্যাৰ এই ভাগসমূহ যেনে ইভেন অড প্ৰাইম এণ্ড কম্পোজিট যুগ্ম সংখ্যা অযুগ্ম সংখ্যা মৌলিক সংখ্যা যৌগিক সংখ্যা এইবিলাকৰ বিষয়ে আমি নেক্সট ক্লাছত আৰম্ভ কৰিম অ'কে থেংক ইউ